ইতিমধ্যে কেবিনেটত কোচ ৰাজবংশী আৰু আমাৰ গোৰ্খা নেপালী কেছ উইথড্ৰ কৰাৰ আমি সিদ্ধান্ত লৈছো আৰু বেংগলী হিন্দুৰ ক্ষেত্ৰত CA আইন আছে গতিকে সকলো শান্তিত থাকিব নিৰাপত্তাত থাকিব নহয় ৰাইজৰ কাৰণে খেতিয়কৰ কাৰণে আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিল ধান হোৱা নাছিল মানুহে খেতি ৰুব পৰা নাছিল এটা বৰষুণ আহিছে পুষ্পবৃষ্টি হৈ আছে ৰিপুন বৰাই ৰাষ্ট্ৰপতি শাসন বিচাৰিলেতো মোদীৰে শাসন হ'ব গতিকে ৰিপুন বৰাই এইবিলাকৰ টেনচনত পৰিব নালাগে তেওঁ য'ত আছে আৰামত থাকক হ'ব বিৰোধিতা নকৰে সেইকাৰণে কংগ্ৰেছত হৈ रिपुन बोराई ये चुनाव का बाद ही पता चलेगा कौन कितना सीट मिले। मैं जहां में भी गया हूँ लोगों का बहुत ज्यादा उत्साह है और मेरा लगता है इस बार बीजेपी बहुत अच्छा परिणाम लेके आएगा। बीजेपी एबार धान हब ने नहब चिंतात आसिले एतिया बिटिआरत बरषुण आहिसे माने भगवाने पुष्पबृष्टि करिसे সেইকাৰণে বৰষুণ আহাটো ভাল চিন বুলি মই ভাবিছো।